Hello everyone. ৰাতিপুৱা শুই উঠিয়ে ভিডিঅ'টো কৰিছে। ইয়াত দেখিছেনে বতৰটো কিমান ডাৱৰীয়া। 3-4 দিনমান হ'ল বৰষুণ দিয়ে আছে। আপোনালোকৰ ফালে দিছে না বৰষুণ জনাবচোন। শুই উঠিয়ে প্ৰথম জুইকুৰা ধৰি লৈ পানী অলপ গৰম দি লৈছোঁ, যিহেতু বতৰ ডাৱৰীয়া সেইবাবে পানী অলপ গৰম দি লৈছোঁ। আপোনালোকে ডাৱৰীয়া বতৰত জুই ধৰিছেনে? জুই ফুৰাব দেই আপোনালোক সকলোৱে, বতৰটো বহুত বেয়া। দেখিছেনে কি ধুনীয়াকৈ ৰখি আছে ডাৱৰীয়া বতৰত। আজিকালি অৱশ্যে দেখিবলৈ পোৱা নাযায়। সেইকেইটা ৰাস্তাত গৰু গৈ আছে, এইকেইটা বগলী। আজিকালি এইবিলাক লুপ্তপ্ৰায় হৈছে বুলিয়ে ক'ব পাৰি আৰু। চাহ খাবৰ কাৰণে এতিয়া পানী পিঠা বনাই আছোঁ। আপোনালোকৰ ফালে কি পিঠা বুলি কয় জনাবচোন কমেণ্টত। চাহ খাব লৈছোঁ পানী পিঠাৰ সৈতে। এয়া চব্জি লৈছোঁ, দালি, আলু, মূলা আৰু চয়াবিন আৰু এয়া ধনিয়া। যদি ভাতৰ লগত আছে এয়া দাইল, এয়া বেঙেনা ফ্ৰাই, নিমখ জলকীয়া, বন শাকৰ এখন ভাজি, এয়া এনেদৰে আপোনালোকেও খাব বনাই পিনি, বহুত টেষ্টি লাগে খাই। হাজবেণ্ডে এয়া বেৰ বনাবৰ কাৰণে কামি বনাই আছে। হেল্ল' কৈ দিয়া। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আমি পুৰা কামত লাগি আছোঁ আৰু বাঁহৰ কামত। পইচা নাইকিয়া মানুহ, ইটা আনিবলৈ পকা ঘৰ বনাবলৈ নোৱাৰি, সেইকাৰণে বাঁহকে লাগি আছোঁ, বাঁহৰ কামত লাগি আছোঁ। এতিয়া বেৰ বনাব লাগে পাকঘৰৰ কাৰণে, তাৰ কাৰণে লাহে লাহে বনাম আৰু পকা। সদ্যহতে এতিয়া নাই, পইচা নাই যে, সেইকাৰণে বাঁহকে ধৰিছোঁ আৰু। সন্ধিয়াৰ চাহকাপ খাবৰ কাৰণে এয়া আঙুলি পিঠা বনাইছোঁ। আঙুলিৰ নিচিনা চেপ দিবলৈ চেষ্টা কৰিছোঁ আৰু। এয়া ঠাণ্ডা বতৰ হোৱাৰ হেতুকে বোলো ভাবিলোঁ, এয়া পানী উতলি আছে, এতিয়া আঙুলি পিঠাকেইটা দি দিম আৰু। ঠাণ্ডা বতৰ হোৱাৰ কাৰণে আঙুলি পিঠাই দিয়ে চাহ খাওঁ সন্ধিয়াৰ চাহকাপ। এয়া আঙুলি পিঠাৰ সৈতে চাহকাপ ৰেডি হৈ গ'ল, এতিয়া খাবই লাগে। আপোনালোকে এয়া আঙুলি পিঠাবিধ গাখীৰৰ লগতো খাব পাৰে। ঠাণ্ডা বতৰ হোৱাৰ কাৰণে এয়া জুই ফুৱাই আছোঁ। আপোনালোকে জুই ধৰিছে নাই বাৰু জনাবচোন কমেণ্টত। সাজত এয়া চিকেন আছে, তাকে জালুকৰ লগত মজাকৈ খাব লাগিব আৰু। এয়া হাজবেণ্ডে অনা চিকেন বনাই মেলি ৰেডি, এতিয়া খাবহে লাগে। আজি ভিডিঅ'টোৰ পৰা ইমানতে লৈছোঁ বিদায়। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো প্ৰথম তেন্তে ছাবস্ক্ৰাইব কৰিব। বাই বাই।